Hello guys, welcome to my YouTube channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে। আমাৰ ইয়াত মানে যোৰহাটত পৰিস্থিতি খুবেই বেয়া। আজিৰ পৰা আকৌ এসপ্তাহলৈকে লকডাউন দিছে, হয়তো এক্সটেণ্ড কৰিবও পাৰে, কিয়নো বহুত গাঁও অঞ্চলবিলাকত মানুহবিলাক এতিয়াও সজাগ হোৱা নাই। সেইকাৰণে এইটো ভালেই কৰিছে বাৰু, কিন্তু আগতে দিয়া হ'লে আৰু বেছি ভাল হ'লহেঁতেন চিটুৱেশ্যন, কিন্তু নাই, একো নাই। যোনবিলাক যোৰহাটৰ হয় তেওঁলোকে ভালকৈ থাকিব। যোৰহাটৰ বুলি নহয়, য'ত য'ত পৰিস্থিতি খুব বেয়া তেওঁলোক সজাগ হৈ থাকিব, চেনিটাইজ ৰাখিবই, ছেফ হৈ থকাটো ভাল, আৰু হাতখন বাৰে প্ৰতি ধুই থাকিব লাগে। সেইটোতো আপোনালোকে গম পাইছে। তো যিয়ে নহওক, ঠিক আছে, বহুত কথা ক'লোঁ। আজি মই আপোনালোকৰ ওচৰত মানে বহুত দিনৰ মূৰত এটা ভিডিঅ' আগবঢ়াম। ভিডিঅ'টো হৈছে মোৰ মানে যিমানখিনি লিপষ্টিক আছে, লিপষ্টিকৰ কালেকশ্যন অলপ আছে, মানে আপোনালোকক ভাবিলোঁ অকণমান শ্বেয়াৰ কৰোঁ সেই কালেকশ্যনখিনি। যদি ভাল পায় আপোনালোকে সেই কালেকশ্যনখিনি আপোনালোকে ইউজ কৰিব পাৰে। মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট মই আৰম্ভ কৰিব ওলাইছোঁ। এডাল হৈছে ফেচেছ কেনেডা। ফেচেছ কেনেডাৰ হয়, মই নতুনকৈ কিনিছোঁ। আজি কিনা হ'ল 2 মান্থমান, কিন্তু মই লগোৱা নাই। মানে আৰু আছে অলপ নিউড শ্বেডৰ হয়, সেইকেইটা মানে শেষ হৈছে, তাৰ পাছত মই এইটো ইউজ কৰিম। তো ব'লক আমি আৰম্ভ কৰিছোঁ। এইটো এটা বহুত ধুনীয়া কালাৰ হয়, চাওক। মই লগাই দেখাইছোঁ আপোনালোকক। যিহেতু যোনবিলাক কলেজ ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে খুবেই মানে দৰকাৰী, কিয়নো বহুতে কলেজত ডাৰ্ক কালাৰ মানে প্ৰিফাৰ নকৰে। তো এনেকুৱা লাইট শ্বেডৰ আপোনালোকে ইউজ কৰিব পাৰে, বা ছামাৰত বেছি হেভি মেকআপ কৰিলেও ভাল নালাগে, তো লাইট আপোনালোকে লগাব পাৰে। লাইট একচুৱেলি মই বেছিভাগে লাইট ইউজ কৰোঁ। আপোনালোকে এতিয়া মোৰ কালেকশ্যনখিনি দেখিলে নিশ্চয় গম পাব। বেছিভাগ মই লাইট কালাৰে ভাল পাওঁ, লাইটে ইউজ কৰোঁ। নেক্সট হৈছে এডাল দেখিছে নহয়, মানে এইটো একচুৱেলি চাপনাৰ থাকে। এইটো হৈছে ফেচেছ কেনেডা। এইটো শেষে হ'ল, দেখিলে নহয়। এইটোতো ইমান দীঘল আছিলে, ইমান দীঘলৰ পৰা চাওক, মানে মই ইমানেই ইউজ কৰিছোঁ। এডাল বহুত ধুনীয়া কালাৰ হয়, এইটো এটা নিউড কালাৰ হয়, চাওক। বেয়াই লাগিছে, এডাল শেষ হৈ যাব এতিয়া। একো নাই, কিনি ল'ম এটা, কিন্তু ধুনীয়া হয় কালাৰটো। মই কৈছোঁৱে আপোনালোকক, মই একচুৱেলি বহুত লাইট মানে কালাৰ প্ৰিফাৰ কৰোঁ। বেছি মই হেভি ভাল নাপাওঁ। তো এইটো হয়, এইটো বহুত ধুনীয়া এটা কালাৰ, ভাল লাগে কালাৰটো। মানে মই বহুত বেছি ইউজ কৰিছোঁ, মানে এডাল গ'ল বাৰু দেই, 4-5 মাহমান গ'ল এইটো লিপষ্টিক, কিন্তু বহুত ইউজ কৰিছোঁ। লিপষ্টিকৰ ভিতৰত মই এডাল মানে হায়েষ্ট ইউজ কৰিছোঁ। নেক্সট হৈছে এডাল বহুত এটা ধুনীয়া কালাৰ হয়, নিউড। মই কৈ আছোঁ আপোনালোকক, মই নিউড শ্বেডৰ লিপষ্টিকবিলাক বহুত ভাল পাওঁ। আৰু মই যিমানকেইটা আপোনালোকক লিপষ্টিক দেখাইছোঁ গোটেইকেইটা ড্ৰাই হয় দেই, ক্ৰীমি ইমান এটা ইউজ নকৰোঁ মই। এডাল চাওক, এইটো চাওক, এইটো এটা বহুত ধুনীয়া লাইট কালাৰ হয়, চাওক আপোনালোকে। নেক্সট আকৌ এডাল হৈছে ফেচেছ কেনেডা। এইটো অকণমান ডাৰ্ক হয়, অলপ মানে বহুত বেছি লাইট কালাৰোতো মানে ভাল নালাগে ন চবকে, তো অলপ ডাৰ্কো ভাল লাগে। তো এইটো অলপ ডাৰ্ক হয়, এইটো বেছি দিন হোৱা নাই কিনা। বহুত ধুনীয়া কালাৰ হয়, আপোনালোকে ট্ৰাই কৰিব পাৰে। এডাল ভাল কালাৰটো, এইটো ড্ৰাই হয় দেই। এডাল মেভলিনৰ হয়, এইটো এটা ব্ৰাউনি শ্বেডৰ হয়, বহুত ধুনীয়া এটা শ্বেডছ হয়।
ডাৰ্ক এটা কালাৰ আৰু পুৰা হেভি লুকছ দিয়ে এতিয়া মইতো একো মেকআপ কৰা নাই কিন্তু এইটো লিপষ্টিক লগোৱা লগে লগে মানে কিবা মুখখন পুৰা ব্ৰাইট আহা টাইপ লাগিছে ক্ৰিমি শেডছ দেখাম ক্ৰিমি হৈছে এইটো হৈছে কিকো মিলানৰ লিপষ্টিক ধুনীয়া পিচ কালাৰ পুৰা ক্ৰিমি হয় পুৰা গ্ল'ছি লাগিছে এবাৰ লগাওঁতে সব হৈ গৈছে এইটো ক্ৰিমি হয় এইটো মেকৰ হয় ইয়াৰ দাম হৈছে 1700 এডাল মেকৰ হয় পাৰ্পল কালাৰটো কিন্তু বহুত ডাৰ্ক এনেই মানে ধৰক চিম্পলকৈ ওলাই গ'লে কালাৰটো মানে শ্বুট নকৰে মেকআপটো অলপ হেভি কৰিব লাগিব ড্ৰেছটো অকণমান ব্ৰাইট কৰিব লাগিব তেতিয়া হয়তো মিলিব এতিয়া মই লগাম বাৰু মই সেইটো উইদাউট মেকআপত আছোঁ কেনেকুৱা লাগে নাজানো আৰু এডালৰ প্ৰাইচ হৈছে 1700 মোৰ ওচৰত লিকুইড দুটা আছে একেলগে দেখাই দিছোঁ আপোনালোকক লিকুইড দুটা আছে এইটো হৈছে মেট লিপ এইটো নন ব্ৰেণ্ড এইটো আৰু এইটো হৈছে পেকৰ মিষ্ট ক্লিয়াৰ মোৰ কালেকশ্যনবিলাক কেনেকুৱা আপোনালোকে কমেণ্ট কৰি জনাব আৰু কেনেকুৱা লাগিছে কালাৰ কোনটো কালাৰ বেছি ভাল লাগিছে আপোনালোকে কমেণ্ট কৰিব আৰু এডাল হৈছে ৰেভলন কমেণ্ট কৰিব এইবিলাক গ্ল'ছি হয় মই গ্ল'ছি ইমান নলগাওঁ কিন্তু আগতে ভাল লাগে কাৰণে মানে লৈ আনো আজি বেছি দিন হোৱা নাই মই ভাল নলগা হৈছে কিবা গ্ল'ছি কিন্তু লগাই দেখাইছোঁ আপোনালোকক মানে চবকে শ্বুট নকৰে মানে মোৰ এনেকুৱা লাগে যে মোক গ্ল'ছি মানে শ্বুট নকৰে টাইপ লাগে সেইকাৰণে ইমান এটা মানে ভাল নাপাওঁ কেতিয়াবা ভাল লাগে কিন্তু প্ৰায় ভাগে মই মেটে ইউজ কৰোঁ য'ত যাওঁ মেট কেতিয়াবা ইমাৰ্জেঞ্চিত লগাওঁ আৰু লেকমি 925 আগতে যেতিয়া মেক নাছিল বা বিভিন্ন ধৰণৰ ব্ৰেণ্ড নাছিল তেতিয়া আমি বহুতে মানে প্ৰায় আমাৰ মাহঁতেও মানে লেকমি খুব ইউজ কৰিছিলে লেকমি এভন কিবা কিবি ধেৰ আছিলে ব্ৰেণ্ড খুব ইউজ কৰিছিলে ময়ো সেই লেকমিটো বাৰু ভাল পাওঁ লেকমি বেয়া নহয় এইটো কালাৰটো দেখাই দিছোঁ নলগাওঁ আৰু দেই এইটো কালাৰ আপোনালোকে এনেকৈয়ে চাওক এইটো ক্ৰিমি হয় এটা পিংক আপোনালোকেতো মোৰ কালেকশ্যনবিলাক গম পালে মই নিউড বা পিংক অকণমান পিচ কালাৰ ভাল পাওঁ এইটো ক্ৰিমি প্লাছ ড্ৰাই তো সেয়া আজি মোৰ আপোনালোকে লিপষ্টিকৰ কালেকশ্যনখিনি দেখিলে কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব কিয়নো মানে বহুত দিন ভিডিঅ' আগবঢ়োৱা নাই আৰু যিহেতু ইমান চিটুৱেশ্যন বেয়া তো এতিয়া মুভি চভি বনাবলৈও মানে যিহেতু মোৰ বাহঁতে মোৰ লগত কৰে তেহেঁতিও আহিব পৰা নাই তেহেঁতি থকা হ'লে নিশ্চয় বনালোহেঁতেন এতিয়া যিহেতু ঘৰত আছোঁ তো ভাবিলোঁ আজি লিপষ্টিকৰ মানে মোৰ যিমানখিনি লিপষ্টিক কালেকশ্যন আছে আপোনালোকৰ ওচৰত আগবঢ়া আকৌ যদি মই ভিডিঅ' নিদিওঁ আপোনালোকে আকৌ আনছাবস্ক্ৰাইব কৰি দিব নহয় মোক সেইকাৰণে ভাবিলোঁ ভিডিঅ' আগবঢ়াওঁ তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কিন্তু আৰু এটা কথা দেই সমূহ ৰাইজক মই আৰু এটা কথা জনাব বিচাৰিছোঁ আজিকালি যদি সম্পূৰ্ণ আপোনালোকে ভিডিঅ'টো নাচায় তেনেহ'লে সেই যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে তেনেহ'লে আনছাবস্ক্ৰাইব হৈ যায় কিবা ইউটিউবৰ ফালৰ পৰা নতুন নতুন নিয়ম উলিয়াইছে মানে
মোৰো বহুত ভিডিঅ' আনছাবস্ক্ৰাইব হৈছে মানে আধা চাই আপোনালোকে ছাবস্ক্ৰাইব নকৰিব ভিডিঅ'টো যিমান পাৰে মিনিমাম 3-4 মিনিটমান চাই আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰিব আৰু যদি মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাব নাপাহৰিব কিয়নো আহিবলগীয়া আপোনালোকে নতুন ভিডিঅ' আহি থাকিব নটিফিকেশ্যনত তো ঠিক আছে আজিলৈ আপোনালোকৰ ওচৰত ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো দেন বাই বাই গুড নাইট